দুদিন পাছত আছিল মীনাক্ষীৰ ফাঁচীৰ অন্তিম তাৰিখ। তাইৰ অপৰাধ আছিল 16 বছৰীয়া দেওৰেক অভিক ধৰ্ষণ আৰু হত্যা কৰাৰ এক গুৰুত্বপূৰ্ণ অপৰাধ। দুদিন পাছত ফাঁচীৰ তাৰিখ থকা বাবে জেইলাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মীনাক্ষীৰ ওচৰত আহি তাইৰ অন্তিম ইচ্ছাৰ বিষয়ে সুধিলে। আৰু যেতিয়া মীনাক্ষীয়ে তাইৰ অন্তিম ইচ্ছাৰ কথা জেইলৰক ক'লে তেতিয়া সকলোৰে চকু কঁপালত উঠিল। কাৰণ মীনাক্ষীৰ অন্তিম ইচ্ছাটো এনেকুৱা আছিল যিটো শুনিলে আপোনালোক সকলোৰে চকু কঁপালত উঠিব। জেইলৰকে ধৰি কাৰাগাৰৰ সমস্ত ষ্টাফ মীনাক্ষীৰ অন্তিম ইচ্ছাৰ কথা শুনি আচম্বিত হৈ উঠিছিল। কাৰণ তেওঁলোকে তেওঁলোকৰ সমস্ত কাৰ্যকালৰ ভিতৰতে এনেকুৱা অন্তিম ইচ্ছাৰ কথা কেতিয়াও শুনিবলৈ পোৱা নাছিল। মীনাক্ষীয়ে স্পষ্টভাৱে কৈ দিছিল যে তাইৰ অন্তিম ইচ্ছাটো আছিল তাইৰ স্বামীৰ বন্ধু ৰাতুলৰ সৈতে এৰাতি কটাব বিচাৰে। অৰ্থাৎ তাই এৰাতি ৰাতুলৰ সৈতে শুব বিচাৰে। সঁচাকৈয়ে আচৰিত নহয়নে? কাৰণ নিজৰ স্বামীৰ সৈতে এৰাতি কটাব বিচৰাটো তেনেই সাধাৰণ কথা, কিন্তু নিজৰ স্বামীৰ বন্ধুৰ সৈতে এৰাতি শুব বিচৰাটো কিমান ডাঙৰ কথা। আৰু এনেকুৱা কথা হয়তো আপোনালোকেও কাহানিও শুনা নাছিল। গতিকে মীনাক্ষীয়ে কিয়নো তাইৰ অন্তিম ইচ্ছাটো স্বামীৰ বন্ধুৰ সৈতে এৰাতি কটাব বিচাৰিছিল, আৰু সেইদিনাখন ৰাতি মীনাক্ষীয়ে তেওঁৰ স্বামীৰ বন্ধুৰ সৈতে কি কৰিছিল, আৰু কিয় তাই এনেকুৱা এক ইচ্ছা মনত পুহি ৰাখিছিল, এই সকলোবোৰ জানিবৰ বাবে আমাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। নমস্কাৰ বন্ধুসকল, মই মানস কেবি আৰু আপোনালোকে চাই আছে আমাৰ চেনেল জ্ঞান মন্ত্ৰ। যদি আপোনালোকে এতিয়াও আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ততালিকে গৈ ছাবস্ক্ৰাইব কৰি থওক, লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। গতিকে বলক আজিৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। এই বাস্তৱ কাহিনীটো আছিল ইউপিৰ উৰিয়া গাঁও নামৰ এখন ঠাইৰ। ইউপিৰ উৰিয়া গাঁৱত অৰূপ আৰু ৰাতুল নামৰ দুগৰাকী খুব নলেগলে লগা বন্ধু আছিল। দুয়ো নিজৰ স্কুলীয়া শিক্ষা একেখন স্কুলতে পাৰ কৰি কলেজীয়া জীৱনৰ আৰম্ভণিৰ বাবে চহৰৰ এখন নামী দামী কলেজত এডমিশ্যন লৈছিল। আৰু এই অৰূপেই পাছলৈ গৈ মীনাক্ষীৰ স্বামী হৈছিল। বাৰু এই কথাটো পাছলৈ কৈ আছোঁ। অৰূপ আৰু ৰাতুলে তেওঁলোকৰ কলেজীয়া জীৱনটো খুব আনন্দ ফূৰ্তি আৰু তামোচাৰে পাৰ কৰিছিল। অৰূপ স্বভাৱত খুব শান্ত নম্ৰ আৰু অমায়িক ল'ৰা আছিল, আনহাতে ৰাতুল আছিল জেদী আৰু উৎপতীয়া স্বভাৱৰ ল'ৰা। দুয়ো দুয়োৰে পৰা পৃথক আছিল যদিও দুয়ো নলেগলে লগা বন্ধু আছিল। আৰু সেইখন কলেজতেই তেওঁলোকে চিনাকি হৈছিল মীনাক্ষীৰ লগত। মীনাক্ষী আছিল অৰূপ আৰু ৰাতুলতকৈ 2 বছৰ সৰু। গতিকে সেইখন কলেজৰে ছিনিয়ৰ হোৱা হেতুকে অৰূপ আৰু ৰাতুলৰ সৈতে মীনাক্ষীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। ৰাতুলে মীনাক্ষীক তলে তলে লাইক কৰিছিল আৰু সি চেক বুজি মীনাক্ষীক নিজৰ প্ৰেমৰ বাবে প্ৰস্তাৱ দিছিল। কিন্তু মীনাক্ষীয়ে ৰাতুলৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল, কাৰণ মীনাক্ষীয়েও গম পাইছিল যে ৰাতুল আছিল এজন খুব উৎপতীয়া আৰু জেদী স্বভাৱৰ ল'ৰা। মীনাক্ষীৰ পৰা প্ৰেমৰ প্ৰত্যাখ্যান পায়ো ৰাতুলে কিন্তু হাৰ মানি যোৱা নাছিল। সি অত্যন্ত জেদী স্বভাৱৰ ল'ৰা আছিল। সেইবাবে সি সময়ে সময়ে মীনাক্ষীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল, আৰু মীনাক্ষীয়েও প্ৰতিবাৰেই ৰাতুলৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল। কিন্তু এই সকলোবোৰ কথা অৰূপে গম পোৱা নাছিল, কাৰণ ৰাতুলে অৰূপক নজনোৱাকৈয়ে এই সকলোবোৰ কাম কৰি আহিছিল। কাৰণ অৰূপৰ আগত সি এইবোৰ কথা খোলাখুলিকৈ ক'বলৈ লাজ পাইছিল, আৰু মীনাক্ষীয়েও এই কথাবোৰ অৰূপক জনোৱা নাছিল। আৰু এনেকৈয়ে দিন বাগৰিল আৰু অৰূপ আৰু ৰাতুলৰ কলেজীয়া শিক্ষা সমাপ্ত হ'ল। কলেজীয়া শিক্ষা শেষ হোৱাৰ পাছত সকলোৱে নিজৰ নিজৰ পথত ব্যস্ত হৈ পৰিল। অৰূপে চহৰৰে এটা মাল্টিনেশ্যনেল কোম্পানীত চাকৰি পালে, আৰু সি সেই চহৰতে এটি ফ্লেট ভাড়া কৰি তাৰ গাঁৱৰ ভায়েক অভিৰ সৈতে থাকিবলৈ ল'লে। আৰু সি তাৰ ভায়েক অভিক চহৰৰে এখন ভাল কলেজত
নাম লগাই দিলে। আনহাতে অৰূপৰ বন্ধু ৰাতুলেও চহৰৰে এটি ফেক্টৰীত ছুপাৰভাইজাৰ হিচাপে নিযুক্ত হ'ল আৰু এনেকৈয়ে তেওঁলোকে নিজৰ কৰ্মস্থলত ব্যস্ত হৈ পৰিল। ইফালে 2 বছৰ পাছত মীনাক্ষীৰো কলেজীয়া শিক্ষা শেষ হ'ল আৰু তাইও নিজৰ কৰ্মৰ পথত ব্যস্ত হৈ পৰিল। অৰূপ আৰু ৰাতুলৰ মাজত মাজে সময়ে যোগাযোগ আছিল যদিও মীনাক্ষীৰ লগত তেওঁলোকৰ যোগাযোগ সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিল আৰু কামৰ তাগিদাত ইজনে আনজনক সঘনাই লগ নোপোৱা হ'ল। দিন বাগৰিল আৰু এদিনাখন অৰূপে এখন ৰেষ্টুৰেণ্টত তাৰ পুৰণি বান্ধৱী মীনাক্ষীক লগ পালে। মীনাক্ষীৰ পৰা জানিবলৈ পালে যে মীনাক্ষীয়েও বৰ্তমান সেইখন চহৰৰে এটি ভাল কোম্পানীত চাকৰি কৰি আছে আৰু তাইও বৰ্তমান এইখন চহৰতে ভাড়া ঘৰ এটিত থাকিবলৈ লৈছে। তেনেকৈয়ে দুয়োৰে লগত সেইদিনাখন বহুত কথা পাতিলে আৰু ইমানেই কথা পাতিলে যেন তেওঁলোকৰ কথা শেষেই হৈ নাহিব আৰু শেষত দুয়োৰে ফোন নাম্বাৰবোৰ এক্সচেঞ্জ কৰি ল'লে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঘৰাঘৰি হ'ল। যিহেতু অৰূপ আৰু মীনাক্ষীৰ কৰ্মস্থান একেখন চহৰতেই আছিল, গতিকে দুয়োকে সঘনাই লগ পোৱা হ'ল। আজৰি সময়ত দুয়ো একেলগে ক'ৰবালৈ ফুৰিবলৈ ওলাই যায় নাইবা কেতিয়াবা সময় পালে দুয়ো মুভি চাবলৈ যায় আৰু এনেকৈয়ে দুয়োৰে মাজত প্ৰেম আৰু ঘনিষ্ঠতা দিনক দিনে বৃদ্ধি পাই আহিল। আৰু পিছত তেওঁলোকে থিৰাং কৰিলে যে তেওঁলোকে তেওঁলোকৰ সম্পৰ্কৰ কথা ঘৰত জনাব আৰু এনেকৈয়ে তেওঁলোক দুয়োৱে নিজৰ ঘৰত তেওঁলোকৰ কথা অৱগত কৰালে আৰু ঘৰৰ সিদ্ধান্ত মতে তেওঁলোক দুয়ো বিয়াত বহাত মান্তি হ'ল আৰু এটি ভাল দিন বাৰ চাই দুয়ো নিজৰ বিয়াখন থিৰাং কৰিলে। পৰিকল্পনা মতে অৰূপ আৰু মীনাক্ষীৰ বিয়াখন অনুষ্ঠিত হ'ল আৰু তেওঁলোকৰ বিয়াত সমগ্ৰ বন্ধু বান্ধৱী কুৰ্মা কুটুম্ব সকলোকে নিমন্ত্ৰণ জনালে। লগতে অৰূপৰ বাল্যকালৰ বন্ধু ৰাতুলকো সেই বিয়াখনত স্পেচিয়েলি নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ বিয়াখন মেম'ৰেবল বনাবৰ বাবে গোটেই বন্ধু বান্ধৱীবোৰে মিলি নাচ গান আদিৰ আয়োজন কৰিলে। ইতিমধ্যে ৰাতুলো তেওঁলোকৰ বিয়াখনত আহি উপস্থিত হৈছিল, কিন্তু ৰাতুলৰ আচাৰ ব্যৱহাৰ দেখি সকলোৱে কিছু ধৰণে আচৰিত হৈছিল, কাৰণ ৰাতুল ইমান উৎপতীয়া ল'ৰাটো এই কেইবছৰতে ইমান শান্ত কেনেকৈ হৈ পৰিল। আৰু অনবৰতে ফূৰ্তি তামাচা কৰি ভাল পোৱা ৰাতুলে আজি বিয়াখনত আহি মনটো সেমেকা কৰি সকলোৰে পৰা আঁতৰত বহি আছিল। আৰু বিয়াখন শেষ নহওঁতেই ৰাতুলে অৰূপক মাত দি ঘৰলৈ যাবলৈ ওলাল, কিন্তু অৰূপে ৰাতুলক বাধা দি ক'লে যে আৰু কিছু সময় থাকি দে। তেতিয়া ৰাতুলে ক'লে যে মোৰ কিবা এটা আৰ্জেণ্ট কামৰ বাবে যাব লগা হ'ল, তই বেয়া নাপাবি, মই তহঁতৰ ঘৰলৈ আৰু কিছুদিন পিছত আহি যাম। এনেকৈ কৈ ৰাতুলে বিয়াৰ পৰা ঘৰলৈ গুচি গ'ল। এনেকৈয়ে দিন পাৰ হৈ গ'ল। বিয়াখন হৈ যোৱাৰ 2-3 মাহমান পাছত এদিনাখন হঠাৎ ৰাতুল আহি অৰূপহঁতৰ ঘৰত উপস্থিত হ'ল আৰু ইমান দিনৰ মূৰত ৰাতুলক অৰূপে নিচেই ওচৰতে পাই আৱেগিক হৈ পৰিল আৰু ৰাতুলক আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ লৈ গ'ল। মীনাক্ষীয়েও ৰাতুলক খুব আদৰ সন্মান কৰি ভিতৰলৈ আনিলে আৰু ৰাতুলৰ বাবে নানান সুস্বাদ্য ব্যঞ্জন আহাৰৰ বাবে প্ৰস্তুত কৰাত ইতিমধ্যেই লাগি গ'ল মীনাক্ষী। তেওঁলোকে খোৱা বোৱা শেষ কৰি ৰাতিটো তেওঁলোকৰ ঘৰতেই ৰাতুলক কটাবৰ বাবে জোৰ কৰিবলৈ ধৰিলে আৰু বন্ধুৰ জোৰত উপায় নাপায় ৰাতুলেও সেইদিনাখন ৰাতি তেওঁলোকৰ ঘৰতেই থাকিবলৈ সিদ্ধান্ত ল'লে। বহুদিনৰ মূৰত বাল্যকালৰ বন্ধুক লগ পাই অৰূপে নিশা এটি পাৰ্টিৰ আয়োজন কৰিলে, য'ত থাকিব কেৱল মীনাক্ষী, অৰূপ আৰু ৰাতুল। অৰূপৰ ভায়েক অভিয়েও কলেজৰ বন্ধৰ বাবে গাঁৱৰ ঘৰলৈ গুচি গৈছিল, গতিকে ঘৰত অকল তেওঁলোক তিনিওৰে বাহিৰে আন কোনো নাছিল। ৰাতিৰ পাৰ্টিটোত অৰূপে নানান ধৰণৰ বিলাসী সুৰা আৰু সুস্বাদ্য খাদ্যৰ ব্যৱস্থা কৰিছিল। সময়ত তিনিওজনে একেলগে মেহফিলত বহি পৰিল আৰু নানান ধৰণৰ কথা বতৰাৰ মাজেৰে তেওঁলোকে নিশাৰ পাৰ্টিটো উপভোগ কৰিবলৈ ধৰিলে। কিছু সময় যোৱাৰ পাছত অমিত আৰু ৰাতুলৰ শৰীৰত মদে গ্ৰাস কৰিলে আৰু দুয়ো নিচাসক্ত হৈ পৰিল। তেতিয়া মীনাক্ষীয়ে লক্ষ্য কৰিলে যে ৰাতুলে অৰূপৰ গ্লাছত বেছিকৈ মদ বাকি দি আছে আৰু নিজৰ গ্লাছত কমকৈ মদ বাকি এনেই খোৱাৰ ভাও জুৰি আছে।
লগতে মীনাক্ষীকো সি এক বিশেষ দৃষ্টিৰে চাই আছিল। মীনাক্ষীয়ে কিছু আনকমফৰ্টেবল হৈছিল যদিও স্বামী অৰূপ লগত থকা বাবে তাই নিশ্চিন্তমতে তেওঁলোকৰ লগত উপভোগ কৰি আছিল। এনেকৈয়ে আৰু কিছু গিলাচ মদ অৰূপে খোৱাৰ পাছত সি নিচাত সম্পূৰ্ণৰূপে ঢলি পৰিল। তেতিয়া ৰাতি ঠিক 2 মান বাজিছিল। চাৰিওফালে কেৱল নীৰৱ আৰু নিস্তব্ধ পৰিৱেশ। কিন্তু মীনাক্ষীৰ বুকুৰ ধপধপনিহে লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছিল। এনেদৰে কিছু সময় পাৰ হোৱাৰ পাছত অৰূপ সম্পূৰ্ণৰূপে মদৰ নিচাত গ্ৰাস হৈ পৰিল আৰু এক সময়ত সি মদৰ নিচাত মাটিত ঢলি পৰিল। মীনাক্ষীয়ে বাৰে বাৰে তাক জগাবলৈ চেষ্টা কৰিলে যদিও তাৰ কোনো কাণ সাৰেই নাছিল। উপায় নাপাই মীনাক্ষীয়ে অৰূপক কান্ধত ধৰি উঠাই শোৱনি কোঠালৈ লৈ যাবলৈ বিচাৰিলে। তেনেতে ৰাতুলে বহাৰ পৰা উঠিলে আৰু মাত লগালে, ৰ'বা ময়ো অকণ সহায় কৰি দিওঁ। এনেকৈ কৈ ৰাতুলে অৰূপক সহায় কৰাৰ ভাও ধৰি জানি বুজি মীনাক্ষীৰ শৰীৰ স্পৰ্শ কৰিবলৈ ধৰিলে। মীনাক্ষীৰ শৰীৰ তেতিয়া জিকাৰ খাই উঠিল। কিন্তু উপায় নাপাই তাই কোনোমধ্যে অৰূপক শোৱনি কোঠালৈ লৈ গ'ল আৰু বিচনাত শুৱাই দিলে। তেনেতে মীনাক্ষীয়ে শুনিবলৈ পালে যে ৰাতুলে মুখৰ ভিতৰতে কিবা ভোৰ ভৰাই কৈ আছিল, মীনাক্ষী তুমি বহুত ধুনীয়া মীনাক্ষী, তুমি আগতকৈ বহুত ধুনীয়া হৈ গৈ আছা। চাল্লা অৰূপ, সি বৰ ভাগ্যৱান, সি মোৰ মালটোক মোৰ পৰা কাঢ়ি লৈ গ'ল। নহ'ব, এনেকুৱা কোনোমধ্যেই নহ'ব, মই এনেকুৱা হ'বলৈ নিদিওঁ। সৰুৰে পৰা আমি দুয়ো যিকোনো বস্তুৱেই নহওক কিয় একেলগে ভাগ বতৰা কৰি খাই আহিছোঁ। গতিকে মীনাক্ষী তুমিও তোমাৰ সৌন্দৰ্য, চেহেৰা আৰু শৰীৰ মোৰ লগত ভাগ বতৰা কৰিবই লাগিব। এনেদৰে ৰাতুলে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে। তেনেতে মীনাক্ষীয়েও খঙতে চিঞৰি চিঞৰি ক'লে, এইবোৰ তুমি কি কৈ আছা? তুমি মোৰ স্বামীৰ বন্ধু, এনেবোৰ কথাই কিন্তু তোমাৰ মুখত শোভা নাপায়। তেতিয়া ৰাতুলে ক'বলৈ ধৰিলে, চাল্লা হাৰামজাদী, তই সেইবাবেই মোৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলি। তোৰ আৰু অৰূপৰ লিলিমাই কলেজৰে পৰাই চলি আছিল। তেতিয়া পুনৰ মীনাক্ষীয়ে ক'লে, নহয় নহয়, আমাৰ ভালপোৱাৰ কেৱল মাত্ৰ এবছৰমানেই হৈছে আৰু আমাৰ ভালপোৱা কলেজৰ পাছতহে আৰম্ভ হৈছিল। তেতিয়া খঙতে ৰাতুলে ক'বলৈ ধৰিলে, সকলো মিছা, সকলো মিছা, এইবোৰ চব মনে সজা কাহিনী। গতিকে আজি মই তোক সোধাই নেৰোঁ, মোৰ মনোবাঞ্ছা পূৰণ কৰিহে এৰিম। তেতিয়া মীনাক্ষীয়ে ক'লে, খবৰদাৰ, যদি মোৰ কাষলৈ আহিব খোজা তেতিয়াহ'লে কিন্তু তোৰ কথা ভাল নহ'ব। তইনো কি কৰিবি? এই বুলি কৈ ৰাতুলে মীনাক্ষীক বগৰাই দিলে আৰু হাতেৰে তাইৰ চুলি কচাত মেৰ মাৰি ধৰিলে। মীনাক্ষীয়ে এৰুৱাবলৈ বহুত চেষ্টা কৰিলে আৰু এটা সময়ত হঠাৎ ৰাতুলক এটা গতা মাৰি দি তাইৰ ৰুমলৈ দৌৰি গ'ল আৰু দৌৰি গৈ তাইৰ দৰজাখন বন্ধ কৰি দিলে। হয়তো ৰাতুলৰ অলপ অলপ নিচা লাগি থকা বাবে মীনাক্ষীয়ে সেইদিনা ৰাতুলৰ হাতৰ পৰা বাচি যাবলৈ সক্ষম হ'ল। ৰাতুলে যোৱাৰ সময়ত চিঞৰি চিঞৰি কৈ গ'ল, আজিলৈ বাচিলি, আজি তই বাচি গ'লি, কিন্তু এনেকৈ তই কিমান দিন মোৰ হাতৰ পৰা বাচি থাকিবি? চাবি, এদিন নহয় এদিন তোৰ ওপৰত মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিহে এৰিম। এই বুলি কৈ ৰাতুলে ঘৰৰ পৰা নামি গ'ল আৰু গাড়ীখন ষ্টাৰ্ট দিলে আৰু সি তাৰ পৰা গুচি গ'ল। পাছদিনা ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই অৰূপে মীনাক্ষীক সুধিবলৈ ধৰিলে যে ৰাতুল ক'লৈ গ'ল। তেতিয়া মীনাক্ষীয়ে অৰূপক সমস্ত কথা কম বুলি ভাবিছিল যদিও তাই থমকি ৰ'ল আৰু তাই ভাবিলে যে মই এইবোৰ কথা কৈ দিলে জানো অৰূপে মোক আৰু ওলোটাই ভুল বুজে। সেই ভাবি মীনাক্ষীয়ে অৰূপক এই সকলোবোৰ কথা নক'লে আৰু ক'লে যে ৰাতি অৰূপ টোপনি যোৱাত ৰাতুলে ইয়াত থাকিবলৈ বেয়া পাইছিল আৰু সেইবাবে সি তাইক মাত লগাই ঘৰলৈ গুচি গৈছিল। এনেকৈয়ে দিনবোৰ লাহে লাহে বাগৰি গৈছিল আৰু কিন্তু মীনাক্ষীৰ যি এক চিন্তা বা ভয় ভাৱ আছিল ৰাতুলক লৈ, সেই ভয় ভাৱে কিন্তু তাইক কেতিয়াও পিছাই এৰা নাছিল। তাই সদায় সেই কথাই চিন্তা কৰি থাকিছিল যে ৰাতুলে যে সেই ৰাতি কৈ গৈছিল মোক সোধাই নেৰোঁ বুলি, সি বা আৰু কি কৰে। তেনেকৈয়ে দুশ্চিন্তাৰ মাজেৰে দিনবোৰ পাৰ হৈ গৈছিল আৰু তাই এটা কথা লক্ষ্য কৰিছিল যে আজিকালি অৰূপে তাইৰ ওপৰত বিশেষ মনোযোগ নিদিয়ে। সি অনবৰতে খিংখিঙীয়া হৈ থাকে, তাইক মৰমেৰে মাত এষাৰিও নিদিয়ে। অৰূপ কিহৰ বাবে এনেকুৱা অৰূপৰ গাত পৰিৱৰ্তন হৈছিল তাই ধৰিবই পৰা নাছিল। এনেকৈয়ে কিছুদিন যোৱাৰ পাছত মীনাক্ষীৰ মূৰত সৰগ ভাগি পৰা সেই ঘটনাটো ঘটিল, যিটো কাহানিও তাই কল্পনাই কৰিব পৰা নাছিল।
মীনাক্ষীয়ে ভাবিবই নোৱাৰিলে যে ক'ত কেনেকৈ কি হৈ গ'ল। কেৱল মাত্ৰ তাইৰ দুচকুৰে অশ্ৰু নিগৰি বৈ থাকিল। আৰু অৰূপৰ ভৰিত ধৰি কান্দি কান্দি চিঞৰি তাক বুজাবলৈ চেষ্টা কৰিলে যে এই কামটো মই কৰা নাই, মোক বিশ্বাস কৰা, মোক ইয়াত ফচোৱা হৈছে। কিন্তু অৰূপ সেই সময়ত নিমাত আছিল। কিনো হৈছিল আচলতে সেই ঘটনাটো জানো আহকচোন। সেইদিনা দিনৰ ঠিক 1মান বাজিছিল। তেতিয়া অৰূপলৈ ৰাতুলৰ ফোন গ'ল যে অৰূপ তুমি ক'ত আছা? তেতিয়া অৰূপে ক'লে যে মই অফিচত আছোঁ। তেতিয়া ৰাতুলে অৰূপক তৎক্ষণাত ঘৰলৈ মাতি পঠিয়ালে। তেতিয়া অৰূপে সুধিলে যে কি হৈছে? ৰাতুলে ক'লে তুমি ঘৰত আহা আৰু সকলোবোৰ কথা গম পাই যাবা। তেতিয়া অৰূপে তৎক্ষণাত গাড়ী উলিয়ালে আৰু ঘৰলৈ বুলি আহিল। যেতিয়া আহি ঘৰৰ পদূলিমুখ পালে তেতিয়া দেখিলে যে তাৰ ঘৰৰ সন্মুখত বহুতো মানুহ গোট খাই আছে আৰু দেখিলে তাত পুলিচো আছে। ততালিকে সি ঘৰৰ ভিতৰলৈ আহিলে আৰু ভিতৰত আহি সি যিটো দেখিলে তাৰ মূৰৰ ওপৰেদি তাইৰ জীৱ ওলাই যোৱা যেন অৱস্থা হ'ল। সি দেখিলে যে ৰুমৰ এচুকত তাৰ ভায়েক অভি তেজেৰে লুতুৰি পুতুৰি হৈ আছে আৰু তাৰ বুকুত এখন চুৰি সোমাই আছে আৰু তাৰ কাপোৰবোৰো ফটা চিটা হৈ আছে। আৰু দেখিলে আনটো মূৰত তেজেৰে লুতুৰি পুতুৰি হৈ মীনাক্ষীয়ে হুক হুকাই কান্দি আছে আৰু তাৰ বন্ধু ৰাতুলে ওচৰ চুবুৰীয়া আৰু পুলিচৰ লগত কিবা কিবি কথা পাতি আছে। অৰূপক দেখা পাই মীনাক্ষীয়ে অৰূপৰ কাষলৈ থাপলি মেলিলে আৰু তাৰ ভৰিত ধৰি হুক হুকাই কান্দি কান্দি ক'বলৈ ধৰিলে, মোক বচোৱা, প্লিজ মোক বচোৱা অৰূপ, তোমাৰ বন্ধু ৰাতুলে মোক ফচাইছে, সি মোক ইয়াত ফচাবলৈ বিচাৰিছে। কিন্তু ইয়াত ইতিমধ্যে কি হৈছে কি হোৱা নাই সেই ঘটনাৰ সম্পূৰ্ণৰূপে উৱাদিহ অৰূপে পোৱাই নাছিল। তেতিয়া এজন পুলিচ অফিচাৰ অৰূপৰ কাষলৈ আহিল আৰু এই ঘটনাৰ বিষয়ে তাক বিৱৰি ক'লে যে তাৰ পত্নীয়ে তাৰ সৰু ভাইটি অভিৰ লগত জোৰ জবৰদস্তি কৰিবলৈ বিচাৰিছিল। কিন্তু তাৰ ভাইটি সৈমান নহৈ তাক সকলো কথা কৈ দিম বুলি কোৱাত তাৰ পত্নীয়ে ছুৰীৰে আক্ৰমণ কৰি তাৰ সৰু ভাইটিক হত্যা কৰিলে। আৰু এই সমস্ত ঘটনাৰ সাক্ষীৰূপে আছিল তাৰ বাল্যকালৰ বন্ধু ৰাতুল। সি সমস্ত ঘটনাটো নিজৰ স্বচক্ষে প্ৰত্যক্ষ কৰিছে। এই বুলি কৈয়েই পুলিচ অফিচাৰজনে মহিলা আৰক্ষী বিষয়া দুগৰাকীক মীনাক্ষীক ইয়াৰ পৰা লৈ যাবলৈ আদেশ দিলে। তেতিয়া অৰূপে চকুৱে মুখে হাত দি কান্দিবলৈ ধৰিলে আৰু আৰক্ষীয়ে যেতিয়া মীনাক্ষীক জীপত উঠাই লৈ যাবলৈ ধৰিলে তেতিয়া পুনৰ মীনাক্ষীয়ে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, মোৰ কোনো দোষ নাই, মোক বচোৱা, মোক প্লিজ বচোৱা অৰূপ। কিন্তু অৰূপে কোনো মাত নিদিলে। সি একেথৰে মুখত হাত দি কান্দি থাকিল। ইতিমধ্যে অৰূপৰ ভায়েক অভিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ল। তেতিয়া অৰূপৰ বন্ধু ৰাতুলে অৰূপক চকী এখনত বহুৱাই ল'লে আৰু অৰূপক ক'বলৈ ধৰিলে, চা বন্ধু, মই তোক আগতেই কৈছিলোঁ তোৰ পত্নীৰ স্বভাৱ সিমান ভাল নহয় বুলি। কলেজত থাকোঁতেও তাই বহুত দিন মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু মই বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিলোঁ, কাৰণ তেতিয়া মই তাইক কেৱল বান্ধৱী বুলিহে ভাবিছিলোঁ। কিন্তু এতিয়া তই নিজ চকুৰে প্ৰমাণ পালি তোৰ পত্নীৰ স্বভাৱ কেনেকুৱা, তাক আৰু মই পুনৰাই ক'ব নালাগে। আৰু পুনৰ ৰাতুলে অৰূপক ক'লে, তোকতো মই সেইদিনাও কৈছিলোঁ, সেইদিনা ৰাতি কিয় মই তহঁতৰ ঘৰৰ পৰা গুচি আহিছিলোঁ, কাৰণ তোৰ পত্নীয়ে সেইদিনা তোৰ টোপনি যোৱাৰ সুযোগ লৈ মোৰ সৈতে এৰাতি কটাব বিচাৰিছিল। আৰু আজি তই নিজেই প্ৰমাণ পাই গ'লি কি হৈ গ'ল, গতিকে তই আৰু বেছি চিন্তা কৰিব নালাগে। এই বুলি কৈ ৰাতুলে অৰূপক সান্ত্বনা দিবলৈ ধৰিলে। কিছু সময় পাছত এই ঘটনাটো সমগ্ৰ ৰাজ্যতে বিয়পি পৰিল আৰু সকলোবোৰ ঠায়ে ঠায়ে মানুহ গোট খাই হাতত প্লে কাৰ্ড আৰু বেনাৰ লৈ চিঞৰি চিঞৰি প্ৰতিবাদ কৰিবলৈ ধৰিলে, ফাঁচি দিয়ক, ফাঁচি দিয়ক, দোষী মহিলাজনীক ফাঁচি দিয়ক। এনেদৰে কিছুদিন পাৰ হৈ যোৱাৰ পাছত এই ঘটনাটোৰ বাবে আদালতত মোকৰ্দমা চলিছিল আৰু আদালতে শেষত মীনাক্ষীক ইয়াৰ বাবে দোষী সাব্যস্ত কৰিছিল। কাৰণ যিখন ছুৰীৰে অৰূপৰ ভাতৃক হত্যা কৰা গৈছিল সেইখন ছুৰীত আছিল মীনাক্ষীৰ হাতৰ আঙুলিৰ ছাপ আৰু ইয়াৰ সাক্ষী হিচাপে আছিল অৰূপৰ বন্ধু ৰাতুল। এই সকলোবোৰ দিশ চালি জাৰি চাই জাজজনে মীনাক্ষীক ফাঁচীৰ বাবে আদেশ দিছিল। কিন্তু মীনাক্ষীয়ে নিজৰ পক্ষত একো কোৱা নাছিল। তাই কেৱল নিজৰ স্বামী অৰূপৰ ফালে কাতৰ দৃষ্টিৰে চাই আছিল আৰু তাইৰ
দুচকুৰে বৈ আছিল অশ্ৰু। মীনাক্ষীৰ ফাঁচীৰ তাৰিখটো দুদিন পাছতেই আছিল। সেইবাবে সংবিধান আৰু ন্যায়ালয়ৰ নিয়ম অনুসৰি জেইলৰে মীনাক্ষীক তাইৰ অন্তিম ইচ্ছাৰ বিষয়ে সুধিবলৈ গৈছিল। আৰু মীনাক্ষীয়ে তাইৰ অন্তিম ইচ্ছা যিটো প্ৰকাশ কৰিছিল সেইটো শুনি জেইলৰকে ধৰি কাৰাগাৰৰ সমস্ত ষ্টাফৰ চকু কপালত উঠিছিল। কাৰণ মীনাক্ষীৰ অন্তিম ইচ্ছাটো আছিল তাইৰ স্বামীৰ বন্ধু ৰাতুলৰ সৈতে এৰাতি কটোৱা। প্ৰথমে জেইলৰজনে মীনাক্ষীৰ এই ইচ্ছাটো পূৰণ কৰিব বিচৰা নাছিল যদিও তাইৰ কাতৰ অনুগ্ৰহ দেখি আনঅফিচিয়েলি অৰ্থাৎ কাকো নজনোৱাকৈ জেইলৰ আৰু কেইজনমান কাৰাগাৰৰ ষ্টাফে তাইৰ অন্তিম ইচ্ছাটো পূৰণ কৰাৰ বাবে ব্যৱস্থাসমূহ হাতত লৈছিল। লগে লগে কথাটো ৰাতুলকো জনোৱা হ'ল। কিন্তু ৰাতুলে প্ৰথমতে ভয় কৰিছিল। কিন্তু যেতিয়া মীনাক্ষীক ৰাতুলৰ সৈতে ফোনত যোগাযোগ কৰি দিয়া হ'ল আৰু মীনাক্ষীয়ে ফোনত ৰাতুলক ক'লে যে মোৰ অন্তিম ইচ্ছাটো তুমি পূৰ নকৰা নেকি, তেতিয়া লগে লগেই ৰাতুল ইয়াৰ বাবে মান্তি হ'ল। আৰু নিৰ্দিষ্ট দিনাখন মীনাক্ষীয়ে সম্পূৰ্ণৰূপে সাজি কাচি জেইলৰজনে ব্যৱস্থা কৰি দিয়া সেই ৰুমটোত ৰাতুলৰ বাবে এজনী নকইনাৰ ৰূপত অপেক্ষা কৰি থাকিল। এক সময়ত ৰাতুল আহি সেই ৰুমটোত উপস্থিত হ'ল। ৰাতুলে প্ৰথমে ভয়ে ভয়ে মীনাক্ষীৰ কাষলৈ আহিল যদিও মীনাক্ষীয়ে তাক আশ্বাস দিলে যে তুমি ভয় কিয় কৰিছা, পুলিচেইতো তোমাক ইয়ালৈ মাতি আনিছে, গতিকে তুমি ভয় খাবলগীয়া কোনো কাৰণ নাই, এই ৰুমটোত তোমাৰ আৰু মোৰ বাহিৰে আন কোনো নাই। তেতিয়া ৰাতুল কিছু নিৰ্ভয় হ'ল আৰু মীনাক্ষীৰ ফালে সি আগবাঢ়িল। মীনাক্ষীয়ে পুনৰ ক'লে তুমি অকণো ভয় নকৰিবা, কাৰণ পুলিচেই তোমাক ইয়ালৈ মোৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ মাতি আনিছে, গতিকে তুমি আজি মোৰ অন্তিম ইচ্ছাটো পূৰণ কৰা। আহা আমি একেলগে বহু দিনৰে পৰা থকা আমাৰ এই কামনা আৰু বাসনাবোৰ পূৰণ কৰোঁ। এই বুলি কৈ মীনাক্ষীয়ে ৰাতুলক হাতত ধৰি টানি আনিলে আৰু বিচনাত বগৰাই দিলে। তেতিয়া ৰাতুলে ভয়ে ভয়ে ইফালে সিফালে চালে আৰু মীনাক্ষীৰ ওপৰত উঠি বহিল আৰু সি ক'বলৈ ধৰিলে চৰি মীনাক্ষী, চোৱা তুমি বহুত ধুনীয়া, যাৰ বাবে তোমাক মই কলেজৰ দিনৰ পৰাই ভাল পাইছিলোঁ, কিন্তু তুমি বাৰে বাৰে মোৰ প্ৰেমৰ প্ৰস্তাৱবোৰ প্ৰত্যাখ্যান কৰি আহিছিলা, যাৰ বাবে তোমাৰ প্ৰতি মোৰ মনত এক প্ৰতিশোধৰ জুই জ্বলি আছিল। আৰু এই জুই কৰা তেতিয়াই বেছি হৈছিল যেতিয়া মই গম পাইছিলোঁ তুমি মোৰ বাল্যকালৰ বন্ধু অৰূপৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বা। তেতিয়া জ্বলা জুইত ঘিউ ঢালি দিয়াৰ দৰে অৱস্থা হৈছিল। আৰু সেইবাবেই সেইদিনাখন ৰাতি মই তোমাৰ লগত জোৰ জবৰদস্তি কৰিব বিচাৰিছিলোঁ, কিন্তু ভাগ্য ভাল আছিল সেইদিনা মোৰ অলপ অলপ নিচা হৈ থকা বাবে তুমি দৰজা বন্ধ কৰি মোৰ পৰা নিজকে ৰক্ষা কৰিছিলা। কিন্তু সেইদিনাৰ সেই ঘটনাটো মই তোমাৰ স্বামীক সম্পূৰ্ণ ওলোটাকৈ লগাই দিছিলোঁ। মই অৰূপক কৈছিলোঁ যে সেইদিনাখন ৰাতি তাৰ টোপনি যোৱাৰ সুযোগ লৈ তুমি মোৰ লগত জোৰ জবৰদস্তি কৰিব বিচাৰিছিলা, আৰু সেইবাবে সেইদিনাখন ৰাতি মই তোমালোকৰ ঘৰৰ পৰা গুচি আহিছিলোঁ। মীনাক্ষীয়ে তেতিয়াহে বুজিব পাৰিলে যে মাজ সময়ত অৰূপে কিয় তাইক মাজে মাজে এভইড কৰি চলিছিল আৰু হঠাৎ অৰূপ কিয় খিংখিঙীয়া স্বভাৱৰ হৈ গৈছিল। আচল কাৰণটো এইটোহে আছিল। তেতিয়া মীনাক্ষীয়ে ৰাতুলৰ একেবাৰে ওচৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে বাহ, তুমি মোক ইমান ভাল পোৱা, আগতেই যদি গম পালোঁ হয় তুমি মোক ইমান ভাল পোৱা বুলি, তেতিয়াহ'লে অৰূপৰ লগত মই কেতিয়াও বিয়াতেই নবহিলোঁ হয়, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তেতিয়া ৰাতুলে পুনৰ ক'বলৈ ধৰিলে অঁ মীনাক্ষী, মই তোমাক বহুত ভাল পাওঁ, আৰু সেইদিনাও তোমাৰ দেৱৰ অভিক হত্যা কৰাৰ মোৰ কোনো পৰিকল্পনা নাছিল। মোৰ পৰিকল্পনা অনুসৰি সেইদিনা অৰূপ অফিচলৈ আৰু অভি কলেজলৈ যোৱাৰ পাছতেই মই তোমালোকৰ ঘৰলৈ আহিছিলোঁ আৰু তোমাৰ ওচৰত প্ৰেম ভিক্ষা কৰিছিলোঁ, কিন্তু তুমি সৈমান নোহোৱাত ভাবিছিলোঁ যে আজি তোমাক মই শুদাই নেৰোঁ আৰু তোমাৰ লগত জোৰ জবৰদস্তি হ'লেও কৰিমেই। আৰু হয়তো সেইদিনা মোৰ ভাগ্য ভাল নাছিল, যাৰ বাবে অভি সেইদিনা সোনকালেই কলেজৰ পৰা ঘৰ আহি পাইছিল আৰু মোক তোমাৰ লগত জোৰ জবৰদস্তি কৰা দেখা পাই সি মোৰ ওপৰত জঁপিয়াই পৰিছিল। আৰু সেই সময়ত তুমি কিটচেনৰ পৰা ছুৰীখন আনি মোক সানিবলৈ বিচাৰিছিলা, আৰু যেতিয়া মই তোমাক এক ঠেলা মাৰি দিছিলোঁ তেতিয়া তুমি পিছলি গৈ পৰিছিলা আৰু তোমাৰ হাতৰ পৰা ছুৰীখনো পিছলি গৈ মোৰ কাষতে মাটিত পৰিছিল। আৰু সেই ছুৰীখন মই
মাটিৰ পৰা উঠাই ৰুমালেৰে ধৰি সেই ছুৰীখন অভিৰ বুকুত সুমুৱাই দিছিলোঁ আৰু যাৰ বাবে লগে লগে অভিৰ মৃত্যু হৈছিল। আৰু বাহিৰলৈ মই তৎক্ষণাত আহি আৰক্ষীক এই ঘটনাটোৰ বিষয়ে খবৰ দিওঁ আৰু জনাওঁ যে তুমি নিজৰ দেৱৰ অভিৰ সৈতে জোৰ জবৰদস্তি কৰিব বিচাৰিছিলা আৰু অভিয়ে এই কথা তাৰ দাদাকক কৈ দিম বুলি কোৱাত তুমি ছুৰীৰে অভিক হত্যা কৰিছিলা আৰু লগে লগে অৰূপক ফোন কৰি ঘৰলৈ মাতি পঠিয়াম। এই বুলি কৈ ৰাতুলে এটি মিচিকীয়া হাঁহি মাৰিলে আৰু ক'বলৈ ধৰিলে, বাৰু যি হ'ল হৈ গ'ল, এতিয়া এইবোৰ ভাবি সময় নষ্ট কৰি কাম নাই। তোমাৰ যিটো অন্তিম ইচ্ছা আৰু মোৰ সৰ্বকালৰ ইচ্ছা, ব'লা আমি দুয়ো মিলি এই ইচ্ছাটো পূৰণ কৰোঁ। আৰু এনেকৈ কৈয়ে ৰাতুলে মীনাক্ষীক সাৱটি ধৰিবলৈ ওলালে আৰু তেতিয়াই মীনাক্ষীয়ে প্ৰচণ্ড জোৰেৰে ৰাতুলৰ মুখত এক চৰ সদালে আৰু ক'লে, মোৰ অন্তিম ইচ্ছা? হা, মোৰ অন্তিম ইচ্ছা? মোৰ অন্তিম ইচ্ছাৰ বিষয়ে তই জানিব খুজিছা? মোৰ অন্তিম ইচ্ছা হৈছে তোক যাৱজ্জীৱনৰ বাবে জেলত ভৰাই থোৱা, যিটো বৰ্তমান মোৰ পূৰ হ'বলৈ গৈ আছে। এই বুলি কৈ আকৌ সিখন গালত এক চৰ সুধালে। ৰাতুলে ধৰিবই নোৱাৰিলে যে তাৰ লগত এইবোৰ হৈ আছে কি। লগে লগেই আৰক্ষীৰ দল এটি আহি সেই ৰুমত উপস্থিত হ'ল আৰু সি দেখা পালে যে তাৰ বন্ধু মীনাক্ষীৰ স্বামী অৰূপো সেই স্থানত হাজিৰ হৈ আছে। অৰূপেও ৰাতুলৰ কাষত আহি ৰাতুলক এক চৰ সধালে আৰু ক'লে, চাল্লা, তই বন্ধুৰ নামত কলংক। মই তোক কিমান বিশ্বাস কৰিছিলোঁ, সৰুৰে পৰা আমি দুয়ো এক ভাই ভাই আছিলোঁ, কিন্তু তই মোৰ লগত এনেকুৱা কৰিলি। তই বন্ধুৰ নামত হৈছ এডাল সাপ। এই বুলি কৈ অৰূপে কান্দি কান্দি মীনাক্ষীক সাৱটি ধৰিলে। তেতিয়া পুলিচ অফিচাৰজন আহি ৰাতুলক গবা মাৰি ধৰিলে আৰু ক'লে, চালা কুকুৰ, তই নিজৰ কাম বাসনা পূৰ কৰাৰ বাবে এজনী নিৰ্দোষী মহিলাক ইতিমধ্যে মৃত্যুমুখত ঠেলি দিব খুজিছিলি। ক'ল এতিয়া তোৰতো যাৱজ্জীৱন কাৰাদণ্ড হোৱাটো নিশ্চিত আৰু আদালতত গৈ তোৰ ফাঁচীৰ বাবে জাজক মই আহ্বান জনাম। এতিয়া গম পাবি তোৰ কি অৱস্থা হয়, কাৰণ যিবোৰ তই কৈ গ'লি এই সকলোবোৰ কেমেৰাত ৰেকৰ্ডিং হৈ আছে। আমি এই ৰুমটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ কেমেৰা আৰু স্পীকাৰ লগাই ৰাখিছিলোঁ, কাৰণ আমি জানিছিলোঁ তোৰ আচল ৰূপ কেনেকুৱা আৰু এই সত্যটো আমি আদালতত উপস্থাপন কৰাৰ বাবে আমি এখন নাটকৰ সহায় লৈছিলোঁ। এতিয়া গম পাবি ব'ল তই কেনেকুৱা মজা পাৱ। এই বুলি কৈ আৰক্ষী বিষয়াজনে তাক গতা মাৰি এই ৰুমটোৰ পৰা ওলাই লৈ গ'ল। ইতিমধ্যে এই ঘটনাটো গৈ আদালতৰ মজিয়া পালে আৰু আদালতে এই সকলোবোৰ হত্যা আৰু কুকৰ্মৰ অপৰাধক ৰাতুলক যাৱজ্জীৱন কাৰাদণ্ড দিলে আৰু মীনাক্ষীক নিৰ্দোষী বুলি ঘোষণা কৰিলে। মীনাক্ষীৰ কথা নুশুনি নিজৰ বন্ধুক বেছি বিশ্বাস কৰাৰ বাবে অৰূপেও মীনাক্ষীৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'ল আৰু মীনাক্ষীক ক্ষমা খুজিলে। মীনাক্ষীয়েও অৰূপক এই সকলোবোৰৰ বাবে ক্ষমা কৰিলে আৰু দুয়ো সুখেৰে জীৱন যাপন আৰম্ভ কৰিবলৈ ধৰিলে। বন্ধুসকল, এই বাস্তৱ কাহিনীটোৰ পৰা আমি এটাই কথাই জানিব পাৰোঁ যে সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি। যিমান যি কি নহওক, মিছা কথাৰ জালেৰে কোনোবা সত্য কথা এটিক বান্ধি ৰাখিব খুজিলেও এদিন নহয় এদিন পলমকৈ হ'লেও যে সত্যটো ওলাই পৰেই, সেই কথাৰেই এক জ্বলন্ত উদাহৰণ হৈছে এই কাহিনীটো। এই বাস্তৱ কাহিনীটোৰ ওপৰত আপোনালোকৰ মতামত কি তাক কমেণ্ট বক্সত জনাওক। আৰু যদি আপোনালোকে এতিয়াও আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ভিডিঅ'টি যদি চাই ভাল পালে তেনেহ'লে লাইক এটি কৰিবলৈ নাপাহৰিব। আৰু পুনৰ এনেকুৱা নতুন নতুন বাস্তৱধৰ্মী ঘটনা আপোনালোকৰ মাজলৈ লৈ আহিবৰ বাবে আপোনালোকে চাই থাকক আমাৰ চেনেল জ্ঞান মন্ত্ৰ। তেনেহ'লে বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।